শ্ৰীৰাম। তো কালি আমি 6টা বজাত পাই গৈছিলোঁ। তো আমি কালি ধৰ্মশালাত জেগা নাপালোঁ, সেইটো আমি ৰুম এটা ল'বলগীয়া হ'ল। এতিয়া আমি দৰ্শন কৰিবলৈ শ্ৰীৰাম মন্দিৰ দৰ্শন কৰিবলৈ ওলাই আহিছোঁ এতিয়া। তো ডিঙিত এনেকুৱা এখন কিনিলোঁ। তো দোকানখন ওচৰতে আছিলে, যিহেতু কিনি ল'লোঁ 40 টকা এটা ল'লে। তো এতিয়া আমি দুটাই ওলাই আহিছোঁ, যাওঁ আৰু। তো 10টা বাজি আছে এতিয়া। ঠিক আছে, চাই থাকক। ইয়াত লিখি ল'লোঁ জয় শ্ৰীৰাম বুলি, শ্ৰীৰাম বুলি লিখি দিছে। এই ইয়াতে এনেকুৱা পাই যাব আপোনালোকে আহিলে লিখিবলৈ। আমি যিহেতু 6টা বজাত পাইছিলোঁগৈ, আমি ৰখিবলগীয়া হ'ল বহুতো, গেটতে ৰখাই থৈ দিছিল। এইটো ৰাস্তাত সোমাব দিয়া নাছিল, এইটো প্ৰধানমন্ত্ৰী আহিছিলে। সেইবাবে আমি কালি ৰুমতে থাকিলোঁগৈ। তো ভিডিঅ'টো অকণমান আগত কৈছিলোঁ, ৰুমত থাকিবলগীয়া হ'ল। এতিয়া গৈ আছোঁ। তো আপোনালোকে গম পায়, তো ৰাম মন্দিৰ 22 জানুৱাৰী 2024 তাৰিখে শ্ৰীৰামচন্দ্ৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। তো আপোনালোকে এইদৰে শুনিছেই আৰু বাতৰিটো দিছিলে, আপোনালোকে গম পাইছে। তো মই কৈ দিছোঁ অলপ, যিমানখিনি জানো। আৰু আমি যিহেতু কালি চালোঁ ভিডিঅ'টোত, এতিয়া কৈ দিছোঁ আপোনালোকক। তাত ৰাম মন্দিৰত বনাই আছে, সম্পূৰ্ণ হোৱা নাই বনোৱাটো। তো যিহেতু মোবাইল চোবাইল নিব নিদিয়ে, তো আগতীয়াকৈ কৈ দিছোঁ। তো আৰু ভিডিঅ'টো চাই থাকক। তো তাৰ ক্লিপ দুটামান লৈছিলোঁ, সেইবোৰকে চাওক আৰু। ফাইনেলি এতিয়া আমি ইয়াত গেটৰ একদম সন্মুখত পাই গ'লোহি। তো মোবাইল চোবাইল আনিব নিদিয়ে, তাত জমা কৰি থৈ আহিব লাগিব। যিহেতু মোবাইল তাত জমা কৰিলে আমাৰ বহুত দেৰি হ'ব, লাইন পাতিব লাগিব। আৰু কি বুলি কয়, আৰু মোবাইলটো আনিব গ'লেও বহুত দেৰি ৰখিব লাগিব। তো অকণমান দিগদাৰ হৈ যাব। তো চাপৰিক পঠিয়াই দিলোঁ, প্ৰথমতে তাক পঠিয়াই ল'লোঁ। তো ইয়াতে সি তাৰ বস্তুকেইটা দি থৈ গ'ল, আৰু মানুহবোৰ দেখিছেনে কিমান। হৈ পেলাই জুম কৰি দিম। তো ইয়াত লাইভ দেখুৱাই আছে, এই ইয়াত আপোনালোকে অকণমান চাব পাৰিব। মই ইয়াতে চাই আছোঁ আৰু। সি আহি লওকগৈ, তাৰপিছত চাম আৰু মই গৈ পিনি। তো মোবাইল চোবাইল যাব নিদিয়ে, তো সেইফালে মোবাইল লৈ গ'লোঁ মানে, তো গম পাই যাব। তো গেট কিখনৰ পাৰ হৈ গ'লে, সেইটো কাৰণে বহি আছোঁ ইয়াত। মোবাইল চোবাইল তাৰ কাৰণে ৰখি আছোঁ 1 ঘণ্টা। মই ৰখিম। মানুহবোৰ দেখিছে নাই, পূৰা ভিৰ হৈ গৈছে, গৈ পেলাই গৈ আছে। আয়োধ্যা কালি ইভিনিং আহিলোঁ। ইভিনিং মানে ৰাম মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰপৰা আহি পিনি হোটেল এখনত থাকিলোঁ, লাইন হোটেল। তো তাতে ভাত পানী খাই ৰাতিটো গুচি গ'লোঁ, শুলোঁ। এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ। তো এতিয়া ভাত পানী খাই ওলাই আহিলোঁ। তো গম পায়েই আৰু ভিডিঅ'বোৰ অকণমান তাত বনাবলৈ অকণমান দিগদাৰ হ'ল, যিহেতু মোবাইল নিব নিদিয়ে ভিতৰলৈ। চব থাকিম, আপোনালোকে গ'লে গম পাবই। তো এইখিনিতে ভিডিঅ'টো এণ্ড কৰি দিছোঁ। আৰু এতিয়া গৈ আছোঁ লক্ষ্ণৌ। তো নেক্সট ভিডিঅ'টো লক্ষ্ণৌ চাই থাকিব। জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, জয় অসম।